তো পিপল chandrayaan-3 আজি ফাইনালি ল্যান্ড কৰিব নে নাই তো আজি ল্যান্ড কৰা টাইম আছে 6:04 তো হেইটোৰ বিষয়ে এটা ভিডিও বনালো আৰু ভিডিওটো একবাৰ চাই লওক মই বহুতখিনি জানিব লগা কথা কৈছো তো বেছি কথা নকওঁ ভিডিওটো আৰম্ভ কৰো হয় চাওক লঞ্চ হৈছিল আপোনাৰ 14 জুলাই 2023 2:35 ত 14 জুলাই 2023 ৰ 2:35 ত উৰা মাৰিছিল আমাৰ ইয়াৰ পৰা মানে মুনৰলৈ যাত্ৰা হৈছিল তো আজি ইমান জুলাইত আৰম্ভ কৰা এতিয়া পৰিল আগষ্ট এই বহুদিনীয়া যাত্ৰাৰ আজি সেই ফলটো ওলাব যাই আছে ফাইনেলি আৰু আজি 6:04 মানে সফট ল্যান্ডিং কৰা বহুখিনি আশা আছে তো মই ভিডিওটো ভালকে বুজাই দিম একবাৰ ভালকে চাওক এইফালে চাওক মই একদম ধুনীয়াকৈ লিখি ফেলে বুজাইছোঁ আপোনালোকক ইছৰোজ থাৰ্ড মুন মিছন chandrayaan-3 লেণ্ডাৰ বিক্ৰম মানে যোনখন গৈছে এইখনক বিক্ৰম নাম দিছে এণ্ড দ্য ৰোভাৰ আৰু তাৰে ভিতৰত এটা সৰু গাড়ীৰ নিচিনা আপোনালোকক দেখাই পাইছে মই ক্লিপকেইটা আহি আছে চাওক এই গাড়ীৰ নিচিনা এটা ৰোভাৰ বুলি কয় ৰোভাৰ প্ৰজ্ঞান ইজ অল ছেট টু লেণ্ড 6:04 PM কৈছে বিক্ৰম আৰু প্ৰজ্ঞান দুইটাই ছেট কৰা হৈছে 6:04 সফট ল্যান্ডিং একদম মুন সাৰ্ভিসত কৰিবৰ বাবে তো ভিডিওটো চাই আছে গোটেই এনিমেশনটো কেনেকুৱা হ'ব আৰু প্ৰজ্ঞান কেনেকুৱা হ'ব প্ৰজ্ঞান এখন সৰু গাড়ী হয় মানে এয়াৰ যেনেকুৱা গাড়ী আৰু তো আজি 6:04 মানে সব সফল হ'লে একদম আমাৰ ইণ্ডিয়া একদম বিশ্ব ৰেকৰ্ড কৰিব যিটোৰ কাৰণে আমি আশাবাদী আৰু আপোনালোকে আশাবাদী তো কমেন্টত একটা কৈ দিব একদম সাকসেসফুল হ'ব কাৰণে কিন্তু এটা কথা যদি ইফ দেয়াৰ ইজ ডিফিকাল্টিজ মানে যদি তাতে কিবা কাৰণত কিবা প্ৰব্লেম হয় আজি কিবা কাৰণত যদি নহয় কি চন্দ্ৰয়ান ফেল হ'ব নেকি নে আকৌ ঘূৰি আহিব সো একো হেতু ভয় নাই বাৰু কাৰণ মই আপোনালোকক আকৌ বুজাই আছো মানে যদি কিবা কাৰণত ডিফিকাল্টিজ হয় বা কিবা প্ৰব্লেম হয় chandrayaan-3 পোষ্টপন কৰা হ'ব আৰু পোষ্টপন কৰা ডেট লিখিছো ইফ দেয়াৰ ইজ সাম ডিফিকাল্টিজ ইন সফট ল্যান্ডিং ইট উইল পোষ্টপন টু 27 আগষ্ট কৈছে 27 আগষ্টলৈ পোষ্টপন কৰা হ'ব মানে পিছুৱাই দিয়া হ'ব এই chandrayaan-3 ল্যান্ডিংটো আৰু যদি তেতিয়াও কিবা প্ৰব্লেম হয় আকৌ পিছুৱাই দিব কাৰণ এইটো মানে একো জেড লাগা নাই ৰেছ লাগা নাই যে এই এখন দেখা এখন পঠাইছে ই এখন পঠাইছে মই আগত যাই পাব লাগিব তেনেকৈ একো নাই সেইকাৰণে একদম বিন্দাস মানে ইবাৰ লাহেকে কৰিলেও সাকসেসফুল হয় সেইকাৰণে ডিসিপ্লিনই কৰি আছে বস্তু এটা ডিসিপ্লিনত কৰিলে সদায় সাকসেসফুল হয় আৰু সেইকাৰণে ইবাৰ ইণ্ডিয়া মানে ডিসিপ্লিনত ৱেইট গৈছে মানে লাহে একদম আগৰ ভুল এটা chandrayaan-2 1ত যি ভুল হৈছিল আপোনালোকে গমে পায় chandrayaan-2 টো সফট ল্যান্ডিং কৰোঁতে ক্ৰেশ হাৰ্ড ল্যান্ডিং হওঁতে ক্ৰেশ হৈ গৈছিল তো সেইবিলাক যি ভুল হৈছিল সেইবিলাক সব মানি ফেলে সেইবিলাক ভুলৰ যাতে ভুল নহয় আৰু সেইবিলাক মানি ফেলে সব কৰা হৈছে সেইকাৰণে সাইন্টিস্টে কৈছে ইবাৰ যাতে একো ভুল নহয় আৰু যোনজন মেইন সাইন্টিস্টে কৈছে যে 6:04 ল্যান্ডিং হোৱাৰ আগতে 2 ঘণ্টা আগতে গম পাব যে ল্যান্ডিং কৰিব পৰা যায় নে নাই মানে 90% চান্স ল্যান্ডিং কৰাই আছে কিন্তু 10%ত যদি কিবা নাযায়ও পোষ্টপন কৰা হ'ব 27 আগষ্টতে তো সাইন্টিস্ট জনে কি কৈছে একবাৰ ভিডিওটো চাই লওক किलोमीटर की एल्टीट्यूड या हाइट से लैंडर नीचे की ओर चंद्र की सतह पर जाने का प्रयास करेगा 23 अगस्त को लगभग 2 घंटे पहले हम ये निर्णय लेंगे कि उस दिन चंद्र पे उतराण करना ठीक रहेगा कि नहीं रहेगा जैसा कि मैंने बताया अगर 23 अगस्त को हम उतरने का प्रयास नहीं करते और 27 अगस्त को करते हैं तो वो लगभग जो मेन साइट है उससे 400 से 450 किलोमीटर दूर रहेगी তো দেখিলে তেওঁৰ বক্তব্য মানে তেওঁ নিজে কৈছে যে 2 ঘণ্টা আগত আমি গম পাই যাম যে তাতে ল্যান্ডিং কৰিব পৰা যায় নে নাই সফট ল্যান্ডিং কাৰণ হাৰ্ড ল্যান্ডিং কৰিলে ক্ৰেশ হোৱা বহুত চান্সেছ বেছি আৰু chandrayaan-2 সেই ফলতে আমাৰ সাকসেসফুল হোৱা নাছিল যেহেতু কৈছে 2 ঘণ্টা আগত গম পাম সো 2 ঘণ্টা আগত আমি এই গম পাই যাম যেতিয়া লাইভ আপোনালোকে ইউটিউবত যাক তাতে লাইভ চলিয়ে আছে এতিয়াও মই নিজে একবাৰ চালো তো 2 ঘণ্টা আগত গমে পাই যাব যে ল্যান্ডিং হ'ব নে নাই আৰু ল্যান্ডিং একবাৰ প্ৰজ্ঞান ল্যান্ডিং হোৱাৰ পিছত একবাৰ যদি প্ৰজ্ঞানখন তাতে নামে মানে খোজকাঢ়ে বোলে চাকাকেইটা নামব ক'ত খোজকাঢ়িব আৰু তেতিয়া চাকাকেইটা নামব তেতিয়া তাৰপিছত তাতে মানে অনুবীক্ষণ কৰিব মানে তাতে কি আছে কি ভাৱ হয় পানী আছে নে কিবা আছে তো কৰিব তাৰপিছত এটা বিশ্ব অভিলেখ গঢ়িব যাই আছে ইণ্ডিয়াই তো এইটো আমাৰ কাৰণে একদম বহুত ডাঙৰ গৌৰৱৰ কথা কাৰণ আমাৰ ইয়াৰ ট্ৰাই কৰিছিল লুনাৰখন ট্ৰাই কৰিছিল তাই প্ৰব্লেম ডিফিকাল্টিজ ফেচ কৰিছিল সিহঁতে সো আমাৰ ইণ্ডিয়াৰ একো 0% সাকসেসফুল হ'ব বুলি মই ভাবিছো এতিয়া আজিয়ে আৰু নহলেও 27 আগষ্টত হ'ব পোষ্টপন কৰি থাকিব আপোনালোকৰ জানিব ইচ্ছা যায় নাই মানে কেনেকে নামে এইবিলাক chandrayaan-3 বা যিকোনো টেষ্ট চলালে কেনেকে নামে অকল chandrayaan-3 কাৰণে কোৱা নাই
কেনেকৈ নামে আপোনালোকৰ জানিব ইচ্ছা যায় তো মই আপোনালোকক একদম বঢ়িয়াকৈ বুজাই আছোঁ কেনেকৈ নামে এইটো কেনেকৈ নামে কি কৰে মই আপোনালোকক ধুনীয়াকৈ বুজাই আছোঁ তো এইবাৰ মই একদম আপোনাৰ আকৌ কপিলৈ লৈ যাম তো আপুনি ভালকৈ চাওক আখৰকেইটা বাদ দিয়ক মানে আখৰকেইটা ইমানো ভাল নহয় চাব লগা তো মই বুজাই আছোঁ ধুনীয়াকৈ ইংলিছত লিখা আছে যদিও মই ধুনীয়াকৈ অসমীয়াত কৈ আছোঁ চাওক ইন দ্য ফলোয়িং 690 ছেকেণ্ডছ কৈছে 690 ছেকেণ্ড chandrayaan-3 engines will ignite মানে like tapping the brakes on a bicycle and it go toward the moon surface easily মানে যেনেকৈ আমাৰ চাইকেলবিলাকত ব্ৰেক মাৰোঁ ন এনেকৈ হাতে তো মানে যেতিয়া ইগনাইট কৰিব ইঞ্জিনকেইটাতো চলিয়ে যাই আছে ন যেতিয়া ইগনিট কৰিব তাৰপিছত মানে চাইকেলত যে আমি ব্ৰেক মাৰোঁ এনেকৈ বাই ট্ৰেপিং ব্ৰেক সেনেকুৱাকৈ ব্ৰেক মাৰাৰ নিচিনাকৈ তাতে ব্ৰেক মাৰিব আৰু ব্ৰেক মাৰাৰ লগে লগে যাই পেলাই ছাৰ্ফেচত যাব আৰু মুনৰ ছাৰ্ফেচত যোৱাৰ লগে লগে তাৰে স্পীড মানে যোনটো স্পীডত থাকে ন ইনিচিয়েল এটা স্পীড থাকে যোনটো আমাৰ ইনিচিয়েল স্পীড যোনটো প্ৰথমৰ পৰা স্পীড থাকে সেই স্পীডটো যায় 1/4 স্পীডত কনভাৰ্ট হ'ব যায় মানে কোৱাৰ্টাৰ হ'ব যায় আপোনালোকে পাইছে 1/4 মানে 4/1 কোৱাৰ্টাৰত হ'ব যায় চ' সেই কোৱাৰ্টাৰ স্পীড হ'লে বস্তুটো শ্ল' হৈ যাব মানে আৰু শ্ল' হোৱাৰ লগে লগে আমাৰ চন্দ্ৰৰ যি মধ্যাকৰ্ষণ আছে মানে গ্ৰেভিটি চন্দ্ৰৰ মধ্যাকৰ্ষণে টানিব এনেকৈ গোলকৈ টানিব আপোনালোকে চাই আছে ভিডিঅ'ত চাওক একবাৰ কেনেকৈ হেৰি কৰে মই ভিডিঅ'ত দেখাই দিছোঁ চ' তেনেকৈ এনেকৈ মানে গুচি যাব আৰু এনেকৈ গুচি যোৱাৰ পিছত যেতিয়া বিক্ৰম নামিব ছাৰ্ফেচত একদম ছফ্টলি লেণ্ড কৰিব লেণ্ড কৰাৰ পিছত প্ৰজ্ঞানখন বিক্ৰমৰ পৰা ওলাই আহিব ওলাই অহাৰ পিছত মানে আমাৰ মুন ছাৰ্ফেচত ভৰি দিব মানে ভৰি দিব বুলিয়ে কৈছোঁ গাড়ী যিহেতু ভৰি দিব তো আপোনালোকে আকৌ ভাবিব দিয়ক এই মধ্যাকৰ্ষণৰ এইটো কিয় আনিলে তাৰমানে ডাইৰেক্ট যদি এনেকৈ নুঘূৰাকৈ হেৰি নপৰে যায় মানে তেলটো ইমান খায় মানে নক'বা আৰু সেইবিলাক বহুত হাই ভেলু হয় আৰু সেই হাই ভেলু কষ্টলি ৰিডিউচ কৰিবৰ কাৰণে মানে কমাবৰ কাৰণে আমাৰ মধ্যাকৰ্ষণৰ এইটো কৰা হৈছে আৰু আমাৰ পৃথিৱীটো মধ্যাকৰ্ষণত এইবিলাকতো টানিয়ে আছে ন আৰু চন্দ্ৰৰ মধ্যাকৰ্ষণৰ জৰিয়তে আমাৰ বিক্ৰমখন তাতে লেণ্ড কৰা হ'ব আৰু এনেকৈ লেণ্ড কৰে মই যেনেকৈ ক'লোঁ ইঞ্জিনটো ইগনাইট কৰি হেৰি কৰাৰ পিছত ব্ৰেকৰ নিচিনাকৈ চাইকেলৰ ব্ৰেকৰ নিচিনা ট্ৰেপ কৰি ছাৰ্ফেচলৈ লৈ যোৱা হয় তাৰপিছত সেই ট্ৰেপ কৰোঁতে ইনিচিয়েল প্ৰেছাৰটো কমি যায় আমাৰ যোনটো ইনিচিয়েল প্ৰেছাৰ আছিল আগৰ প্ৰেছাৰ সেই কমি যোৱাৰ পিছত লাহে লাহে গ্ৰেভিটিৰ থ্ৰুৱেদি লেণ্ড কৰা হয়